Dear learners, today we will discuss the famous play Lights Out written by Manjula Padmanabhan. We will discuss this play in Assamese. মৰমৰ ছাত্ৰ ছাত্ৰীসকল মঞ্জুলা পদ্মনাভনৰ বিখ্যাত নাটক লাইটছ আউটখনত সমাজৰ উদাসীনতা মহিলাৰ ওপৰত সংঘটিত হৈ থকা হিংসা আৰু মিডল ক্লাছ মানুহৰ হিপক্ৰেচিৰ বিষয়ে আলোচনা কৰা হৈছে লাইটছ আউট এখন ইণ্ডিয়ান ইংলিছ প্লে এই নাটকখন 1986 চনত মঞ্চস্থ কৰা হৈছিল আৰু এই নাটকৰ মূল বিষয়বস্তু হৈছে মানুহে সমাজত সংঘটিত হৈ থকা অন্যায়বোৰ দেখিও নিশ্চুপ হৈ থকাটো নাটকখনৰ ঘটনাবোৰ সংঘটিত হৈছে ভাস্কৰ আৰু লীলাৰ ফ্লেটত প্ৰতিদিনে তেওঁলোকে তেওঁলোকৰ কাষৰ আণ্ডাৰ কনষ্ট্ৰাক্টেড এটা বিল্ডিঙৰ পৰা এজনী মহিলাৰ চিঞৰ শুনা পায় লীলাই এই ঘটনাটোত বহুত চিন্তিত হৈ পৰে আৰু পুলিচক খবৰ দিবৰ কাৰণে চেষ্টা কৰে লীলা হৈছে নাটকখনৰ মৰেল ভইচ তেওঁ অন্যায়ৰ বিৰুদ্ধে মাত মাতিব বিচাৰে অন্যহাতে তেখেতৰ হাজবেণ্ড ভাস্কৰ হৈছে টিপিকেল আৰবান মিডল ক্লাছ মানুহ যি নেকি সমাজত সংঘটিত হৈ থকা ঘটনাসমূহৰ লগত জড়িত হ'ব নিবিচাৰে তেওঁলোকৰ বন্ধু মোহন আৰু নেনাও সমাজৰ কিছুমান কেৰেক্টাৰকে ৰিপ্ৰেজেণ্ট কৰে মোহন হৈছে ইনসেনচিটিভ কেৰেক্টাৰ তেওঁ এই ঘটনাটোক সিৰিয়াছলি নলয় কিন্তু নেনাই লীলাৰ দৰেই চিন্তিত হৈ পৰিছে মহিলাগৰাকীৰ কান্দোনটো শুনি এই প্লেখনৰ মেইন থিমছবোৰ হৈছে ভায়োলেন্স এগেইনষ্ট ওমেন social apathy and hypocrisy of educated society লাইটছ আউট মানে কেৱল লাইট অফ কৰা নুবুজায় ইয়াত লাইটছ আউটখনে চিম্বলিকেলি সমাজৰ মৰেল ডাৰ্কনেছ অৰ্থাৎ মানুহৰ যেন বিবেক অন্ধকাৰত ডুব গৈছে সেই বস্তুটোকে বুজাইছে সামৰণিত আমি এইটো ক'ব পাৰোঁ যে লাইটছ আউটে আমাক এটা ডাঙৰ মেছেজ দি গৈছে এটা বহুত গুৰুত্বপূৰ্ণ মেছেজ দি গৈছে সেইটো হৈছে যে অন্যায়ৰ সময়ত আমাৰ কাষত যদি অন্যায় সংঘটিত হৈ থকা দেখি আমি নিশ্চুপ হৈ থাকোঁ আমি তেতিয়াহ'লে সেই অন্যায়ক ছাপোৰ্ট কৰাহে বুজাব আজিলৈ ইমানেই ধন্যবাদ